জুবিন গাৰ্গে আৰু গীত নাগায়, জুবিন গাৰ্গে আৰু বিহু মঞ্চত মায়াবিনী গাই আছো দেখোন। এয়া আচলতে কালি এটা সংবাদ মাধ্যমত এটা চৰ্চিত বাতৰি, জুবিন গাৰ্গে আৰু বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰে। তাৰপাছত আচলতে কিয় কৈছিলে, কি কাৰণে এই কথাটো কৈছিলে, সেয়া আমি জানিবলৈ আহিছোঁ। আমি জুবিন গাৰ্গৰ সৈতে উপস্থিত আছোঁ আমাৰ এই সন্ধান অনুষ্ঠানত। মই দেৱাশিষ কাঠকটীয়া। প্ৰথমতেই কৈছোঁ, জুবিন গাৰ্গে গীত নাগায়, এই কথাটো কেনেকুৱা ধৰণৰ কথা? নাই গীত নোগোৱাটো কথা নহয়, মই গান গাই আছোঁ। এতিয়াও দিনে 4-5টা গান গাই আছোঁ, ষ্টুডিঅ'তে আছোঁ ইনফেক্ট। আৰু খালী মানে বিহু প্ৰগ্ৰেম বৰ হেক্টিক হৈ যায়তো, এনাৰ্জি বহুত যায়। 30 বছৰ কৰিলোঁ, অহা বছৰ মোৰ 50 বছৰ হ'ব। চ' সেইকাৰণে মই কমাই দিম বুলি কৈছোঁ। কমাই দিম, একদম চিলেক্টেড প্ৰগ্ৰেম কৰিম। আৰু বাকী অনুষ্ঠান ধেৰ থাকে, ক'ৰবাত কলেজৰ ফাংচন থাকে, কিবা থাকে, বেংগলত শ্ব' থাকে। 50 বছৰীয়া হ'ব আপুনি, অহা বছৰ আপুনি এতিয়া 49ত আছে। 50 বছৰ হোৱাৰ পিছত আপুনি ৰিটায়াৰমেণ্ট হ'ব নেকি আপোনাৰ? ৰিটায়াৰমেণ্ট নহয়, বেলেগ কাম কৰিম। এতিয়া চোৱা, আমি খেতি কৰিছোঁ ইয়াত, লাওৰ আগ লাগিয়ে আছে ইয়াত। লাও খেতি কৰিব, বন্ধাকবি লগাইছোঁ, পালেং লগাইছোঁ বাবলু ষ্টুডিঅ'ত, লাও লগাইছোঁ সেইফালে। খেতিটো কৰিম, খেতি পথাৰ আমাৰ বজাৰ আমাৰ বুলি কৈছোঁ নহয়, গতিকে খেতি কৰিব লাগিব। সেইবিলাক কাম কৰিম, গান গাম মাজে মাজে। যে এবছৰত বোলে 10খন প্ৰগ্ৰেম, 15খন প্ৰগ্ৰেম, ভাল ভাল চিলেক্টেড, তেনেকৈ কৰিম। মানে গানৰ মঞ্চৰ বিহু প্ৰগ্ৰেমত বহুত কষ্ট হয়, কথাটো হ'ল সেইটো। এতিয়া আপুনি সেই কষ্ট নতুন কমাব, আৰ্টিষ্টবিলাকে গাওক, মই ঘৰত বহি বহি চাম। এতিয়া মানে আপুনি চাব আৰু বেলেগে গাব। অহা বছৰৰ পৰা সেইটো হ'ব। আৰু আচলতে বহু শিল্পীয়ে কৈছে, বহু লোকেও কৈছে, জুবিন দা যদি নাথাকে বিহু মঞ্চৰ কেতিয়াও আমি কল্পনাও কৰিব নোৱাৰোঁ। ফ'ৰ্চড হ'ব নোৱাৰে কথাটো, মোৰ মন যাব লাগিব। আৰু তাতে এতিয়া চিনেমা আৰু কেইবাখনো চিনেমা প্লেন আছে। চিনেমাটো বেছি ইম্পৰ্টেণ্ট এতিয়া মোৰ কাৰণে। মই আগতে কৈছোঁ যে 25 বছৰ মই সংগীতক দিলোঁ, নেক্সট 25 বছৰ মই চিনেমাক দিম, অসমীয়া চিনেমা। আৰু সেই ধৰণেই কাম কৰিছোঁ। মিছন চানে কৰিছোঁ, কাঞ্চনজংঘা কৰিছোঁ, ৰত্নাকৰতো মই লাগি দিছোঁ, যদিও এখন মোৰ নিজৰ চিনেমা নহয় বাৰু, বাট মই মিউজিক কৰিছোঁ তাত। চ' চিনেমা ইণ্ডাষ্ট্ৰিটো এতিয়া উঠাব লাগিব। আৰু চিনেমা ইণ্ডাষ্ট্ৰি উঠিলে গানো উঠিব, লগত মিউজিকো উঠিব, আৰ্টিষ্ট উঠিব। মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি আর কোন। এতিয়া বিহু প্ৰগ্ৰেম কৰিলে সেই 3 মাহ পিছত কাম কৰা মানে স্পৃহাটো বেলেগ হৈ যায়, যে ৰেষ্ট লওঁ নেকি, কাম নকৰোঁ নেকি, ক'ৰবাত যাওঁ। 2 মাহ একেলগে দৌৰি ফুৰা ধেমালি কথা নেকি, এই ৰাতি ৰাতি। আৰু সেইকাৰণে মই কমাই দিম।